নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ মণিপুৰৰ বিষয়ে। মণিপুৰ হৈছে উত্তৰ পূব ভাৰতৰ এখন ৰাজ্য আৰু ইয়াৰ ৰাজধানী হ'ল ইম্ফল। মণিপুৰৰ চৰকাৰী ভাষা হৈছে মৈতৈ আৰু মণিপুৰত মুঠতে 16খন জিলা আছে। মণিপুৰৰ ৰজা আছিল মণিপুৰ এখন অতি পুৰণি ৰাজ্য আৰু মণিপুৰৰ অসমীয়া পুৰণি নাম হৈছে মগলাও। আমাৰ অসমত বিভিন্ন নৃত্য থকাৰ দৰে মণিপুৰতো কিছুমান বিশেষ নৃত্য আছে আৰু এই নৃত্যসমূহক মণিপুৰী নৃত্য বুলি কোৱা হয়। ভাৰতৰ সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া 8টা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্যতম হৈছে মণিপুৰী নৃত্য। মণিপুৰী নৃত্যৰ উৎপত্তিস্থল হৈছে মণিপুৰ, ভাৰত। মণিপুৰীসকলৰ কৃষিভিত্তিক বা লোকাচাৰ জড়িত উৎসৱ হ'ল লাই হৰাওৱা আৰু এই উৎসৱত ব্যৱহাৰ কৰা বাদ্যবিধক পেনা বুলি কোৱা হয়। আমাৰ বহাগ বিহুৰ দৰে এই উৎসৱ বহাগ মাহতে পালন কৰা হয়। মণিপুৰীসকল অসমত থকাৰ প্ৰকৃত ৰহস্য চাবলৈ গ'লে 1819 চনত মানৰ আক্ৰমণত তিষ্ঠি থাকিব নোৱাৰি অনেক মণিপুৰী লোক অসমলৈ ভাগি আহে আৰু পিছত নিজৰ ঠাইলৈ ঘূৰি নগৈ অসমতে থাকিবলৈ ল'লে। আমাৰ ভাৰতীয় সংবিধানৰ 8ম অনুচ্ছেদত মণিপুৰী ভাষা 1992 চনত অন্তৰ্ভুক্ত কৰা হয়। এই মণিপুৰী লোকসকলে নিজা ঘৰত পূজা কৰা দেৱ দেৱীৰ নাম হ'ল লাই নিংথৌ চানামহি ইমা লৈমৰেং চিডবি। মণিপুৰ ৰাজ্যত মণিপুৰী লোকসকলে নচা কিছুমান নৃত্য বা নাচ হ'ল থাবল চুম্বি, মাইবি জগ্গাই আদি। মণিপুৰ জিলাখনক 9টা প্ৰশাসনিক দিশত ভাগ কৰা হৈছে। সেইকেইটা হৈছে সেনাপতি, টামেংলং, উখৰুল, থৌবাল, বিষ্ণুপুৰ, চান্দেল, চুৰাচান্দপুৰ, পশ্চিম ইম্ফল আৰু পূব ইম্ফল। গতিকে আপোনালোকে আজি এই ভিডিঅ'টোৰ যোগেদি মণিপুৰৰ বহুতো কথা জানিব পাৰিলে। যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।